আজি যেহেতু লক্ষী পূজা ৰাতিপুৱাৰ পৰা সাফ সাফাই কামত লাগি আছো। আগতে যিমান সফা কৰিলো পূজা বা বিহু বুলি ক'লে সাফা কৰাটো অকমান হুকিয়া হৈ পৰে। ছোৱালীও স্কুল বন্ধ আৰু হেহে এতিয়া ঘৰ মুচিম। আগতে মানুহ এগৰাকী আহে ঘৰ মুচিবলৈ, ৰুম ধেৰ যে, কিন্তু আজি নাহিলে পূজা তেওঁলোকৰ ঘৰত পাতিব। আমি পিছে পূজা আজি নাপাতো, আমি লক্ষী পূজা কাইলৈহে পাতিম। কোৱা শুনিছো আজি সন্ধিয়া পাহে 7টামান বজাৰ পৰাহে তিথিটো মিলিছে বুলি কৈছে। সেইকাৰণে আমি কাইলৈ বিহু আৰু পূজা লক্ষী পূজাৰ লগতে পাতিম। আজি বৰ বিশেষ একো নাই, সন্ধিয়া চাকি গছ দিম আৰু প্ৰাৰ্থনা এটা গাম, এনেকৈ থম আৰু। ঘৰটো মোচাৰ পৰা ছোৱালীয়ে গাড়ীখন চলাইছিলে, চব ফালে একদম বালি চিমবিলাক বহাই দিছে। এনেও আমাৰ পকাটো ইমান ভাল নহয়। স্কুল বন্ধ থাকিলে ভালো পাওঁ বেয়াও পাওঁ। ভাল পাওঁ মানে তাই অকণমান টাইম তাত থাকে, মোৰ কামবোৰ হৈ যায়। আৰু আজি তাই গা ধুওঁগৈ বুলি কেতিয়াবাই কাপোৰ সলাই মানে বেলুনবিলাক পানী ভৰাই ভৰাই বাথৰুমত গোটেই চব ফালে পানী কৰি থৈ দিছে। আজি কি হ'ল জানেনে? আজি মই ঘৰৰ ইটো সিটো কামত লাগি থকাৰ কাৰণে মোৰ ভাত বনাবলৈ অহা মানে সময়টো হৈয়ে গ'ল। এতিয়া 12টা বাজিলে। আমাৰ বিশেষকৈ 12:30 বজাত ভাতটো খায়। বহুত বেছি দেৰি হ'লে 1টা বাজে। মানে দেউতাহঁতে টাইমমতে খায় যে অকণমান দিগদাৰ পায়। কিন্তু আজি মোৰ অকণমান দেৰি হ'ল, এইফালে গৰম পানী কৰি লৈছোঁ আৰু পনীৰ অকণ আছে, এইকণকে বনাই দিওঁ। আৰু মানে কি হয়, আগতে মানুহ এগৰাকী আহে পূজা বা বিহু বুলি ক'লে তেওঁ ঘৰ চৰবোৰ মুচিবলৈ। আজি যিহেতু তেওঁ নাই, সেইকাৰণে গোটেইবোৰ ৰুম মুচিবলগীয়া হ'ল। মোৰ বহুত টাইম গুচি গ'ল। আজি দুপৰীয়া ভাতটো একদম সাধাৰণকৈ বনালোঁ। সাধাৰণ মানে 2খন চব্জিৰ ভিতৰতে ভাতটো হ'ল আৰু। পনীৰ অকণ বনালোঁ। তাৰপিছত আৰু ৰাতিপুৱাই দেখাই বুটলিছিলে শেৱালি ফুলখিনি ইমান ধুনীয়া, গোটেই পাকঘৰটো আমোলমোলাই আছে। মই ভাবিলোঁ শেৱালি ফুলৰ দুটামান বেচন দি বৰ বনাম। আৰু সেয়েহে শেৱালি ফুলখিনি মই যে কৈছোঁ সময়টো বহুত কম। সময়টো কম কাৰণে মই পনীৰ বনোৱাবোৰ আপোনালোকক দেখাব নোৱাৰিলোঁ। একদম খৰধৰকৈ মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, অকণ ক্লিপ চবৰে। আজি যে ছোৱালী ইমান দিগদাৰ দি আছে, মানে বেলুনত পানী ভৰাই চব ফালে পানী। পাকঘৰৰ চাপৰ বেচিন এটা আছে, সেইটো তাই ঢুকি পাই সেইটোতো ভৰাবলৈ লাগিছে। মানে কামৰ ওপৰত কাম বঢ়াই আছে। ইফালে আজি মোৰ বহুত বেছি খৰধৰ হৈছে। পনীৰকণ সাধাৰণকৈ মানে চিম্পুলকৈ বনাই থ'লোঁ আৰু এনেকৈ ভালকৈ বস্তুটো ভাজি মেলি পনীৰকণ দি পানী দি উতলিবলৈ ৰাখিলোঁ। আৰু ইফালে মোৰ শেৱালি ফুলখিনি তাৰপিছত মই বনাব ল'লোঁ শেৱালি ফুলৰ বৰ। আৰু মই বেচন অকণ দি শেৱালি ফুলত নিমখ হালধি অকণমান দি পিঁয়াজটো মিহি মিহিকৈ কাটি ধুনীয়াকৈ বস্তুটো সানি লৈ সৰু সৰুকৈ লাৰু কৰি থৈ ল'লোঁ। তাৰপিছত কেৰাহীত তেল গৰম হোৱাত অকণকৈ চব ফালে দি গ'লোঁ। আৰু ফাইনেলি তাৰপিছত ভাত পানী খাই আজৰি হৈ বাচন চাচন ধুলোঁ। ধুই মেলি নাৰিকল আছিলে, নাৰিকলকেইটা মই গুচাই ল'লোঁ। গুচাই মানে আগতে এইবোৰ কাম ঘৰত কৰোঁ, ইয়াত মানুহ থাকে কাৰণে কৰা নহয়। এইবাৰ আজি মানুহ নাই কাৰণে মই নিজেই গুচাবলগীয়া হ'ল। আৰু গুচাই মেলি নাৰিকলৰ লাৰুৰ কাৰণে নাৰিকল 3টা কাটিলোঁ। এইকেইটা শেষত ভাগি গ'ল, এটা গোটাকৈ ওলালে। তাৰপিছত এইখিনি ভাগি গ'ল। ওপৰ বাকলিটো গুচাই থোৱা আছিলে কাৰণে মই মানে এই টান বাকলিটো গুচাব পাৰিলোঁ। এতিয়া এইখিনি ওপৰৰ এইখিনিহঁত চফা কৰি লাৰু বনাবলৈ ল'ম।